2021 চনত 22 বছৰীয়া এজন যুৱকক সেই যুৱকজনৰ মাক দেউতাকৰ সন্মুখতে গুলি মাৰি হত্যা কৰা হৈছিল কাৰণ সেই যুৱকজনে সাউথ কোৰিয়াৰ মিউজিক শুনিছিলে আৰু এই সাউথ কোৰিয়াৰ মিউজিক শুনাটোৱে আছিল এই যুৱকজনৰ মেইন অপৰাধ। তো এই যিখন অদ্ভুত দেশ, এই অদ্ভুত দেশখনে হ'ল নৰ্থ কোৰিয়া। আৰু আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টোত আপোনালোকক মই এই নৰ্থ কোৰিয়াৰ কেইটামান এনেকুৱা অদ্ভুত নিয়ম বা নৰ্থ কোৰিয়াত মানুহবিলাকে কেনেকুৱা ধৰণে বসবাস কৰি আছে আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপুনি জানিব পাৰিব আৰু আপুনি ভিডিঅ'টো চালে গম পাব যে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগলত কেনেকুৱা ধৰণৰ অত্যাচাৰৰ মাজত নৰ্থ কোৰিয়াত থকা যিসকল লোক আছে এই লোকসকলে তেওঁলোকৰ জীৱনটো কটাই আছে। তো যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা সকলোৱে লাইক কৰিব, কাৰণ বহুত দিনৰ পিছত আপোনালোকৰ মাজত মই এই ভিডিঅ'টো লৈ আহিছোঁ, কাৰণ বহুত দিন ধৰি ইউটিউবত মই ভিডিঅ' দিয়াই নাছিলোঁ। তো ভাবিলোঁ যে এটা নৰ্থ কোৰিয়াৰ যিবোৰ মানুহ আছে এই মানুহবোৰৰ ওপৰত বা মানুহবোৰে কেনেকৈ তাত জীৱন নিৰ্বাহ কৰি আছে আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ। তো এই নৰ্থ কোৰিয়াত এই যিজন 22 বছৰীয়া যুৱক, এই যুৱকজনে সাউথ কোৰিয়াৰ মিউজিক শুনিছিলে আৰু এই সাউথ কোৰিয়াৰ মিউজিক শুনাটো বেন কৰিছিলে নৰ্থ কোৰিয়াই 2020 চনত, আজিৰ পৰা 5 বছৰ আগত বন্ধ কৰি দিলে যে নৰ্থ কোৰিয়াত থকা যিসকল লোক আছে এই লোকসকলে কোনো ধৰণৰ সাউথ কোৰিয়ানেই হওক বা আন বেলেগ দেশৰে মিউজিক হওক এই কোনো ধৰণৰ মিউজিক তাহতে শুনিব নোৱাৰে। আৰু এই নিয়মটো ওলাইছিলে এই নৰ্থ কোৰিয়াৰ যি সুপ্ৰিম লিডাৰ কিম জং উন, এই কিম জং উনে। তো 2021 এটা ৰিপৰ্ট মতে এগৰাকী এজন 22 বছৰৰ যুৱকে এই সাউথ কোৰিয়াৰ মিউজিক শুনিছিলে আৰু শুনোতে তাহাঁতৰ যিবিলাক পুলিচ আছে এই পুলিচে সেই ল'ৰাজনক ধৰাত পেলাইছিলে আৰু যাৰ ফলত সেই ল'ৰাজনৰ মাক দেউতাকৰ সন্মুখত আৰু লগতে সেই ল'ৰাজনৰ যিসকল পৰিয়ালৰ লোক আছিল পৰিয়ালৰ লোকৰ মাজত এখন ভৰা ফিল্ডত লৈ গৈ অপেন তাক গুলিয়াই হত্যা কৰা হৈছিল, যাতে ভৱিষ্যতে আন বেলেগ কোনো মানুহে নৰ্থ কোৰিয়াৰ বেলেগ দেশৰ বা বেলেগ কাউণ্ট্ৰিৰ কোনো ধৰণৰ যাতে মিউজিক বা ছং বা যিকোনো চিনেমা যাতে চাবলৈ চেষ্টা নকৰে। আৰু লগতে নৰ্থ কোৰিয়াত এনেকুৱা এটা অদ্ভুত নিয়ম আছে যিটো শুনিলেতো আপোনাৰ মূৰ একদম নষ্ট হৈ যাব, কাৰণ আপুনি আমাৰ ভাৰতবৰ্ষত আছে আৰু আপুনি ভাৰতবৰ্ষত থাকি আপুনি যিকোনো প্ৰফেশ্যনে চুজ কৰিব পাৰে। কিন্তু নৰ্থ কোৰিয়াত যদি আপুনি জন্ম হৈছে তেনেহ'লে আপুনি 10 বছৰ তাত মিলিটাৰী সেৱা কৰিবই লাগিব। সেইটো নকৰিলে আপোনাৰ জেল হ'ব, নহ'লে আপোনাৰ মৃত্যুদণ্ড হ'ব। তো তাত থকা যিসকল বাচ্চা আছে সেই বাচ্চাবোৰক 10 বছৰ ধৰি, যদি এটা বাচ্চা জন্ম হৈছে সেই বাচ্চাটোৱে 10 বছৰ ধৰি মিলিটাৰীত কাম কৰিবই লাগিব আৰু তাৰ পিছত তাহাঁতৰ বাচ্চাবিলাকে কিবা বেলেগ প্ৰফেশ্যন চুজ কৰিব পাৰে। আৰু ইয়াতো এটা টুইষ্ট আছে, আৰু সেই টুইষ্টটো হ'ল যে যদি আপুনি কিবা এটা বেলেগ প্ৰফেশ্যন চুজ কৰিছে মিলিটাৰীৰ পিছত তেনেহ'লে আপুনি গোটেই জীৱনটো সেই প্ৰফেশ্যনটোতে থাকিব লাগিব। আপুনি যদি ভাবে যে এই প্ৰফেশ্যনটোত মোৰ ভাল লগা নাই, এতিয়া মই এই বেলেগ কামটো কৰিম, তেনেহ'লে নৰ্থ কোৰিয়াৰ লোকসকলে এই কামটো কৰিব নোৱাৰে। আৰু লগতে এই নৰ্থ কোৰিয়াৰ যি সুপ্ৰিম লিডাৰ আছে কিম জং উন, এই কিম জং উনে এনেকুৱা এটা অদ্ভুত নিয়ম আকৌ বনাই থৈছে যে নৰ্থ কোৰিয়াৰ যিসকল লোক আছে তেওঁলোকৰ ঘৰত তেওঁলোকৰ যিসকল সুপ্ৰিম লিডাৰ আছে কিম জং উনৰ দেউতাক, কিম জং উনৰ ককাক, এই দেউতাক আৰু ককাকৰ ফটো প্ৰতি ঘৰ মানুহৰ ঘৰত টপ ফ্ল'ৰত বা যিটো হাইয়েষ্ট পইণ্ট ঘৰৰ সেই হাইয়েষ্ট পইণ্টৰ ৱালত এই দুয়োখন ফটো লাগি থাকিব লাগিব। আৰু যদি এই ফটো দুখন কিবা কাৰণত লেতেৰা হৈছে বা ফটো দুখন ধৰি লওক কিবা কাৰণত বেয়া হৈ গৈছে তেনেহ'লে এই কিম জং উনে ধৰি লৈ গৈ সেই লোকসকলক জেলত ভৰাই দিব বা মৃত্যুদণ্ড পৰ্যন্ত দি দিব পাৰে। আৰু এনেকুৱা এটা ঘটনাই বাহিৰত আহিছিল 2009 চনত, আৰু সেই ঘটনাটো আছিল যে এগৰাকী মহিলাৰ ঘৰত জুই লাগিছিল আৰু জুই লাগোতে মহিলাগৰাকীয়ে নিজৰ বাচ্চাটোক লৈ বাহিৰত ওলাই আহিলে যিহেতু ঘৰটোত জুই লাগিছে। তো এই ঘৰটোত জুই লাগোতে দৌৰা দৌৰিতে এই মহিলাগৰাকীয়ে এই যে সুপ্ৰিম লিডাৰৰ ফটো দুখন আছিল এই ফটো দুখন লৈ আনিব পাহৰিলে। তো জুইত এই ফটো দুখন জ্বলি গ'ল আৰু জ্বলি যোৱাটো সেই যিসকল তেওঁলোকৰ পুলিচ আছে বা চৰকাৰৰ যিসকল লোক আছে এই লোকসকলে গম পালে আৰু গম পোৱাৰ লগে লগে এই তিৰোতাগৰাকী আৰু লগতে সেই তিৰোতাগৰাকীৰ এটা সৰু বাচ্চা, এই সৰু বাচ্চাটোক ধৰি লৈ গৈ জেলত ভৰাই দিলে আৰু 20 বছৰৰ কাৰাদণ্ড বিহিলে। আপুনি ভাবি চাওক তাত থকা মানুহবিলাকে কিমান ষ্ট্ৰিক্টলি নিজৰ জীৱনটো ৰক্ষা কৰি থাকিব লগা হৈছে। জাষ্ট ফটোখন পুৰি গৈছিল আৰু ফটোখন জুইত জ্বলি যোৱাৰ কাৰণে 15-20 বছৰ পৰ্যন্ত জেল দি দিছিলে এই কিম জং উনে। আৰু লগতে এই যি নৰ্থ কোৰিয়া আছে নৰ্থ কোৰিয়াৰ লোকসকলে যি টিভি আছে এই টিভি শ্ব' চাব নোৱাৰে।
টিভি শ্ব' নৰ্মেলি চাব পাৰে, কিন্তু যদি আপুনি টিভি শ্ব' চাওঁতে ধৰাত পৰিছে বেলেগ কাউণ্ট্ৰিৰ হওক বা বেলেগ চিনেমা হওক, তেনেহ'লে আপোনাক মানে ধৰি লৈ গৈ জেলত মানে ভৰাই দি দিয়া হৈ যাব। আৰু লগতে নৰ্থ কোৰিয়াৰ যি মানে মেইন টিভি চেনেল, তাত মানে অনলি 4টা টিভি চেনেলে আছে। আৰু এই 4টা টিভি চেনেলত কেৱল কিম জং উনৰ যিবোৰ মানে ভাল ভাল কাম, কিম জং উনৰ যিবোৰ মানে ভাষণ, এই সকলোবোৰ মানে তাত চলি থাকে। আৰু আপুনি দিনৰ মানে সেই যি টিভি আছে এই টিভিত এবাৰ হ'লেও মানে আপুনি কিম জং উনৰ ভাষণ সম্পূৰ্ণকৈ শুনিবই লাগিব। আৰু যদি আপুনি নুশুনে তেনেহ'লে মানে আপোনাৰ জেল বা আপোনাৰ মৃত্যুদণ্ড হোৱাটো নিশ্চিত একদম। আৰু লগতে এই নৰ্থ কোৰিয়াত মানে কোনো ধৰণৰ ধৰ্ম নাই। মানে তাত যদি আপোনাৰ আছে বা নৰ্থ কোৰিয়াত যিসকল লোক আছে তেওঁলোকে মানে কোনো ধৰণৰ ধৰ্ম গ্ৰহণ কৰিব নোৱাৰে। মানে তেওঁলোকে কোনো ধৰণৰ ভগৱানক বিশ্বাস কৰিব নোৱাৰে, কাৰণ সেই লোকসকলৰ মনত মানে এনেকৈ ভয় সোমাই দিছে যে তেওঁলোকৰ ভগৱান তেওঁলোকৰ সুপ্ৰিম লিডাৰে হয় আৰু তাত বাদে বেলেগ কোনো নহয়। আৰু এনেকুৱা এটা ঘটনাই হৈছিলে যে এগৰাকী মানুহৰ লগত মানে এখন বাইবেল পুথি দেখা পাইছিল, আৰু বাইবেল পুথিখন দেখা পোৱাৰ লগে লগে সেই লোকজনক ধৰি লৈ গৈ আজীৱন মানে কাৰাদণ্ড দিছিলে যে সেই লোকজনে বাইবেল কিয় লগত ৰাখিব, কাৰণ তাৰতো ভগৱান, নৰ্থ কোৰিয়াৰ মানে ভগৱানটো সুপ্ৰিম লিডাৰে হয়। তো এইটো এনেকুৱা অদ্ভুত নিয়ম বনোৱাৰ কাৰণে নৰ্থ কোৰিয়াৰ বহু লোকে মানে পলাই সাউথ কোৰিয়া যাব বিচাৰে। আৰু এনেকুৱাকৈ মানে 2012 চনত এজন লোকে নাৱেৰে মানে সাউথ কোৰিয়ালৈ প্ৰৱেশ কৰিবলৈ বিচাৰিছিলে, মানে নাৱেৰে পলাব চেষ্টা কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ নৰ্থ কোৰিয়াৰ চিকিউৰিটি ইমানেই টাইট যে সেই লোকজনক মানে গুলিয়াই তাতে মানে হত্যা কৰিলে। আৰু লগতে যি সাউথ কোৰিয়া আছে নৰ্থ কোৰিয়াৰ গুৰিতে, তো যদি কিছুসংখ্যক লোক কিবাকে পলাই গৈ সাউথ কোৰিয়া গৈ পায় তেনেহ'লে সাউথ কোৰিয়াই মানে আৰু সেই লোকজনক মানে আৰু নৰ্থ কোৰিয়ালৈ পঠাই নিদিয়ে, সাউথ কোৰিয়াই মানে নিজৰ মাজতে ৰাখি দিয়ে, তাহাঁতৰ লগত মানে ৰাখি দিয়ে। কিন্তু এনেকুৱা কৰাটো অসম্ভৱ, কাৰণ নৰ্থ কোৰিয়াৰ যি চিকিউৰিটি বৰ্ডাৰ, ইয়াত মানে বহুত চিকিউৰিটি থাকে। আৰু তাত যদি পলাই যাওঁতে কোনোবাক ধৰাত পেলাইছে তেনেহ'লে মানে তাত আপোনাৰ মৃত্যু নিশ্চিত, মানে ইনষ্টেণ্ট তাত মানে গুলিয়াই সেই যিসকল মানুহে পলাবলৈ চেষ্টা আজিলৈকে কৰিছে সকলোবোৰ লোকক মানে গুলিয়াই হত্যা কৰিছে। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা যে আমি ইয়াত ইনষ্টাগ্ৰাম চলাওঁ, ইউটিউব চলাওঁ আমাৰ মন মৰ্জি, কিন্তু নৰ্থ কোৰিয়াত এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপুনি ইনষ্টাগ্ৰাম ইউটিউব চলাব নোৱাৰে। আৰু যদি আপুনি চলাব বিচাৰে তেনেহ'লে আপুনি মানে ইণ্টাৰনেট যদি ইউজ কৰিব বিচাৰে তেনেহ'লে আপুনি চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। আৰু সেই পাৰ্মিশ্যনটোত মাত্ৰ আপুনি 1 ঘণ্টাহে ইণ্টাৰনেট ইউজ কৰিব পাৰিব। আৰু লগতে আপুনি ইণ্টাৰনেটত কি কি চাৰ্চ কৰে, কি কি কাম কৰে, সকলো তেওঁলোকৰ চৰকাৰৰ মানুহে মানে মনিটৰ কৰিব। আৰু লগতে এই 1 ঘণ্টা যে আপুনি ইউটিউব বা আপুনি ইণ্টাৰনেট যে চলাব, এই 1 ঘণ্টাৰ কাৰণে মানে তাহাঁতক চৰকাৰক মানে বহুত পৰিমাণৰ পইচা দিব লাগে, যাৰ কাৰণে নৰ্থ কোৰিয়াৰ মানে সাধাৰণ যিসকল লোক আছে এই লোকসকলে মানে এইটো এফৰ্ডে কৰিব নোৱাৰে। আৰু যদি আপুনি বিচাৰে 1 ঘণ্টা ইণ্টাৰনেটৰ পিছত আপুনি আৰু বেছিকৈ চলাব তেনেহ'লে আপুনি আকৌ এবাৰ গৈ চৰকাৰত গৈ গভৰ্ণমেণ্টক এপ্লিকেশ্যন দি পাৰ্মিশ্যন ল'ব লাগিব যে আপুনি ইণ্টাৰনেট চলাব বিচাৰিছে, আৰু তাৰ পিছতহে মানে আপুনি আকৌ যি ইণ্টাৰনেট আছে এই ইণ্টাৰনেট মানে চলাব পাৰিব। তো ইমানে মানে ভয়ানক তাত যিসকল লোক আছে এই লোকসকলৰ জীৱনটো। আৰু লগতে আপুনি ইয়াত আজি গুৱাহাটীত আছে, গুৱাহাটীৰ পৰা আপুনি ডিব্ৰুগড় যাব পাৰে, আপুনি ইচ্ছা কৰিলে দিল্লী যাব পাৰে। কিন্তু নৰ্থ কোৰিয়াত তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই। আপুনি যদি নৰ্থ কোৰিয়াত এখন ঠাইৰ পৰা এখন ঠাইলৈ যাব বিচাৰে নৰ্থ কোৰিয়াৰ ভিতৰতে, তথাপিও মানে আপুনি চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। আৰু লগতে য'ত কিম জং উন থাকে, যিখন মানে ৰাজধানী নৰ্থ কোৰিয়াৰ, এই নৰ্থ কোৰিয়াৰ ৰাজধানীলৈকেতো আপুনি বিনা পাৰ্মিশ্যনত যাবই নোৱাৰে, মানে অসম্ভৱ। আপুনি নৰ্থ কোৰিয়াত থাকিলে আপুনি মানে যিকোনো ঠাইলৈ চৰকাৰক নজনোৱাকৈ যাব নোৱাৰে। আৰু লগতে নৰ্থ কোৰিয়াৰ লোকসকলে মানে ইণ্টাৰনেশ্যনেল ট্ৰেভেলটো কৰিব নোৱাৰে। আৰু যদি কৰিছে তেনেহ'লে মানে চৰকাৰৰ লোকসকলে তাক মনিটৰ কৰিছে। আৰু নৰ্মেল যিসকল লোক আছে এই লোকসকলে মানে নৰ্থ কোৰিয়াৰ বাহিৰত কেতিয়াও মানে যাব নোৱাৰে, এইটো মানে এপ্ৰুভ নহয়ে। আৰু লগতে নৰ্থ কোৰিয়াত যদি কোনো লোকে অপৰাধ কৰিছে আৰু অপৰাধ কৰি যদি সেই লোকজনক কাৰাদণ্ড দিয়া হৈছে, তাৰ মানে সেই লোকজনৰ পিছত যিমানকেইটা প্ৰজন্ম আহিব প্ৰায় 3 জেনেৰেশ্যনলৈকে সকলোবোৰ মানে জেলতে থাকিব লাগিব। মানে বাচ্চা যদি এটা নতুনকৈ জন্ম হৈছে তেনেহ'লে সেই বাচ্চাটোৱে মানে জেলতে কটাব লাগিব গোটেই জীৱনটো। তাৰমানে যদি কোনো এটা ল'ৰাৰ ককাকে কিবা অপৰাধ কৰিছিল আৰু তাৰ বাবে ককাক জেলত আছিল, তেনেহ'লে ককাকৰ পিছত সেই বাচ্চাটো আৰু লগতে তাৰ পিছত যিমানবোৰ আহিব সকলোবোৰক মানে জেলতে মানে থৈ দিয়া হ'ব। আৰু এনেকুৱা ধৰণৰ অদ্ভুত অকল্পনীয় যিবোৰ নিয়ম, এই নিয়মবোৰ মানে চলি আহিছে নৰ্থ কোৰিয়াত।
আৰু এই নৰ্থ কোৰিয়াৰ এনেকুৱা ধৰণৰ কথাবোৰ জানি আপোনাৰ কেনেকুৱা লাগিল আপুনি তলত কমেণ্ট কৰি জনাব আৰু লগতে নৰ্থ কোৰিয়াতকৈ সম্পূৰ্ণ ওলোটা হ'ল সাউথ কোৰিয়া আৰু সাউথ কোৰিয়াৰ যদি ভিডিঅ' আপোনাক লাগে তেনেহ'লে আপুনি তলত কমেণ্ট কৰক আৰু আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল বাই বাই